কৰোনাৰ সংকটৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পৰীক্ষা নিদিয়াকৈয়ে শিক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰিব CBSE-য়ে। দেশত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে মানৱ সম্পদ উন্নয়ন বিভাগ মন্ত্ৰালয়ে CBSE-ক নিৰ্দেশ দিছে যাতে বোৰ্ডে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক পৰীক্ষা নপতাকৈ উত্তীৰ্ণ কৰে। মন্ত্ৰালয়ে লগতে কৈছে যে নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলকো পৰৱৰ্তী শ্ৰেণীলৈকে প্ৰজেক্ট, পিৰিয়ডিক টেষ্ট আৰু টাৰ্ম এক্সামিনেশ্যনৰ আধাৰত প্ৰমোশ্যন দিয়া হ'ব। চীনৰ ৱেট মাৰ্কেটত আকৌ আৰম্ভ বাদুলি কুকুৰ বিক্ৰী। এই চীনে মানে আমাকো মাৰিব, নিজেও মৰিব। ৱেট মাৰ্কেট কৰোনা ভাইৰাছৰ প্ৰাথমিক উৎস এইখন বজাৰ। বজাৰখনত বিক্ৰী কৰা হয় বাদুলি, কুকুৰ, মেকুৰী মাংস। বাদুলিক কৰোনা ভাইৰাছৰ অন্যতম বাহক বুলিও দাবী কৰিছে বহু গৱেষকে। চীনত কৰোনা ভাইৰাছে ভয়াৱহ ৰূপ লোৱাৰ সময়ত বন্ধ কৰি দিয়া হৈছিল এই বজাৰখন, কিন্তু এই বজাৰখনত এতিয়া দেখা গৈছে বহু মানুহৰ সমাগম। চীনৰ পৰা এতিয়া সমগ্ৰ বিশ্বলৈ বিয়পি পৰিলে কৰোনা ভাইৰাছ। ইটালী, আমেৰিকা, স্পেইনৰ পিছত ভাৰতবৰ্ষলৈ এতিয়া কৰোনাৰ সংসাৰ। কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে হাজাৰ হাজাৰ লোক। কিন্তু বৰ্তমান চীনৰ পৰিস্থিতি বিপৰীত। চীনে এতিয়া নিজকে প্ৰায় কৰোনামুক্ত বুলি দাবী কৰিছে। নিজৰ অৱস্থা সুস্থিৰ হোৱাত আনলৈ কেৰেপ নকৰি চীনৰ ৱেট মাৰ্কেটত আকৌ আৰম্ভ হৈছে বাদুলি, কুকুৰ আৰু মেকুৰীৰ বিক্ৰী। কৰোনাত আক্ৰান্ত ৰোগীৰ বাবে NF ৰেলৱেই সাজু কৰিছে ৩১৫টা ডবা। কৰোনা ভাইৰাছে দেশৰ চাৰিওফালে সৃষ্টি কৰিছে আতংকময় পৰিৱেশ। এই ভাইৰাছক প্ৰতিহত কৰিবৰ বাবে বিভিন্ন বিভাগৰ লগতে উঠি পৰি লাগিছে উত্তৰ-পূব সীমান্ত ৰেলৱে। COVID-19 সংক্ৰমণৰ হোৱা ৰোগীক ৰাখিবৰ বাবে ইতিমধ্যে আছুতীয়া কক্ষ নিৰ্মাণ কৰিছে NF ৰেলৱে। উত্তৰ-পূব মণ্ডলত চলা ৰেলৱেৰ ৩১৫টা ডবাত কৰা হৈছে এনেধৰণৰ ব্যৱস্থা। উত্তৰ-পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰা অনুসৰি চলিত সপ্তাহৰ ভিতৰত ৰেল বিভাগে সম্পূৰ্ণ সাজু কৰি তুলিব এই নতুন আছুতীয়া কক্ষসমূহ। ৰেলৰ ডবাৰ এই আছুতীয়া কক্ষসমূহত কৰোনা ৰোগীক প্ৰদান কৰা হ'ব সকলো ধৰণৰ চিকিৎসা। নিজামুদ্দিনলৈ যোৱা নগাঁৱৰ 13 জনৰ দেহত নাই কৰোনাৰ অৱস্থিতি। 6 জনৰ ৰিপৰ্ট আহিবলৈ এতিয়াও বাকী। ৰাজ্যত এতিয়া ক্ৰমাৎ জটিল হৈ পৰিছে কৰোনাৰ আতংক। মাত্ৰ দুদিনতে ৰাজ্যৰ কৰোনাৰ আক্ৰান্তৰ সংখ্যা 16 জনলৈ বৃদ্ধি পালে। কৰোনাত আক্ৰান্ত হোৱা আটাইকেইজনেই গৈছিল নিজামুদ্দিনলৈ। ৰাজ্যত এই জটিল পৰিস্থিতিৰ মাজতে আহিছে এটা ভাল খবৰ। নগাঁৱৰ পৰা নিজামুদ্দিন মাৰ্কাছৰ তবলিগী জামাতলৈ যোৱা 13 জনৰ ব্যক্তিৰ দেহত নাই কৰোনাৰ ভাইৰাছৰ অৱস্থিতি। স্বাস্থ্য পৰীক্ষাৰ অন্তত জিলা প্ৰশাসনে নিশ্চিত কৰিলে এই তথ্য। অৱশ্যে এতিয়াও আন 6 জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা প্ৰতিবেদন আহিবলৈ বাকী আছে। যদিহে আশা কৰা অনুসৰি এইকেইজনৰো ফলাফল নিগেটিভ হয়, তেনেহ'লে নগাঁও ৰাইজে এক অনাকাংক্ষিত সংকটৰ পৰা মুক্তি পাব বুলি ধাৰণা কৰা হৈছে। আনহাতে এতিয়াও অসমলৈ ঘূৰি অহা নাই মাৰ্কাছত অংশগ্ৰহণ কৰা আন 6 জন ব্যক্তি। ইপিনে নিজামুদ্দিন তবলিগী জামাতলৈ যোৱা এইসকলৰ পৰিয়ালৰ শতাধিক লোকক স্ক্ৰিনিং কৰিছে নগাঁৱৰ স্বাস্থ্য বিভাগে। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আপোনালোকে সকলোৱে ঘৰত থাকক, সঘনাই হাত দুখন ধুই থাকক। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মংগল কামনা কৰি আজিলৈ নমস্কাৰ। জয় অসম।